হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকে এটা অতি গুৰুত্বপূৰ্ণ খবৰ দিবলৈ লৈছোঁ। খবৰটো হৈছে ctet আৰু আসাম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাবে অতি ভাল খবৰ। আসাম ট্ৰিবিউনত ইতিমধ্যে আপোনাৰ DWৰ পৰা এটা এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছে। এডভাৰটাইজমেণ্টটোত আপাৰ প্ৰাইমাৰীত 1433টা এছিষ্টেণ্ট টিচাৰ এণ্ড ছায়েন্স টিচাৰ অফ UP স্কুলৰ পোষ্টৰ ওলাইছে। গতিকে ইয়াৰে অনলাইন এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব আপোনাৰ ফেব্ৰুৱাৰী 17 তাৰিখৰ পৰা, আৰু অনলাইন এপ্লিকেশ্যনৰ অন্তিম তাৰিখটো হৈছে আপোনাৰ মাৰ্চৰ 1 তাৰিখলৈকে। আৰু ইয়াতে আপোনাৰ ctet আৰু আসাম টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে এপ্লাই কৰিব পাৰিব। আৰু BEd DLEডটো কম্পালচাৰী। ইয়াতে কি লাগিব? ডকুমেণ্টছ ৰিকুৱাৰ্ড টু বি আপলোড ইন কালাৰ, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, SSLC এডমিট কাৰ্ড, SSLC মাৰ্কশ্বিট চাৰ্টিফিকেট, ডিগ্ৰী মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট, any other marksheet and certificate of higher education, DLEd BEd marksheet first year second year and certificate, caste certificate in case of SC, তাৰপিছত SC ST hills OBC MOBC documents in passport, permanent residence of Assam, certificate of NCC certificate and marksheet of Atet ctet, candidate with disability will have, তাৰপিছত certificate of ex serviceman আৰু scanned signature। গতিকে মোৰ চেনেলটো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।